বাচ্চাটো গর্ভ থেকে এই বেমারটো হয়েছে 1 বছরের পরা জিএমসি হসপিটালে নিয়ে ঘুরছি, কাম হয় নাই। আবার লকডাউন দিল দেখে আর যাইবার পারলাম না, চিকিৎসা পয়সা করে চিকিৎসা করা বাদ দিয়ে থিয়ে দিলাম। এখন আবার বিষ করে, জ্বরে, পানি পরে, রক্ত পরে, কান্দে, মাছি ধরে। সেই কারণে আবার নিয়ে গেলাম জিএনআরজি হসপিটালে। টাকা পয়সা ঋণ টিন করে রিপোর্ট টিপোর্ট করছি। এখন 1,20,000 টাকা নাকি খালি অপারেশনে নাকি। এখন আমি নামাই নিলাম সিঁড়ে থেকে পয়সার কারণে। গরিব মানুষ, আমরা পারি না, মাটি সম্পত্তি নাই, নদী নালায় ভাঙিয়ে গেছে মাটি, বাবার মাটিতে উঠলি থাকতেছি। সেই কারণে আপনাদের কাছে অনুরোধ জানাই, আমার ছেলে 2-4 টাকা যা পারেন 10-20 টাকা অনুরোধ করি আপনারা আমাকে দিয়েন। যে যা পারেন আপনারা দয়া করে দিয়েন আল্লাহ। এই কারণে আমার বাচ্চাটা নিয়ে আমার স্বামীটা কামলা বেচা খায়, কোনো মতে পরিয়ালটা চালাই আর কি, মাটি সম্পত্তি নাই। হয় মই এই মুহূর্তত উপস্থিত আছো আপরবি গাঁৱৰ জাকিৰ হুসাইনৰ ল'ৰা মিজানুৰ ৰহমান নামৰ ফুল কমলীয়া 3 বছৰীয়া শিশু এটা। ইয়াৰ যি সময়ত খেলা ধূলা কৰি থকা দিন পাৰ কৰাৰ সময়ত তেওঁৰ আজি অপাৰেশ্যন কৰিব লগা হৈছে। আপোনালোকে প্ৰত্যক্ষ কৰক, আজি এই ফুল কমলীয়া শিশুটো যি সময়ত খেলা ধূলা কৰাৰ সময়, সেই সময়ত ইয়াক আজি অপাৰেশ্যন কৰিব লগা হৈছে। ইয়াক লৈ গুৱাহাটী জিএমচিত গৈছিলে, তাতে এবছৰ কাল ঘূৰিলে, কিন্তু তাৰ পৰা কোনো সুফল পোৱা নাই। তাৰ উপৰিও জিএনআৰচিত এই কেঁচুৱাটোৰ অপাৰেশ্যন কৰাৰ কাৰণে গৈছিলে, তাতে যিখিনি খৰচ, এওঁলোকৰ যিখিনি বিকিব লগা আছিলে, যিখিনি টকা পইচা আছিলে, এই 1.5 বছৰ কালত তেওঁলোকে সম্পূৰ্ণ শেষ কৰি পেলাইছে। আজি এই ফুল কমলীয়া শিশুটোক চিকিৎসা কৰাৰ কাৰণে তেওঁলোকৰ যিখিনি পৰ্যাপ্ত পৰিমাণৰ টকাৰ প্ৰয়োজন তেওঁলোকৰ নাই। গতিকে আপোনালোকে চাইছে এই ফুল কমলীয়া 3 বছৰীয়া এই শিশুটোৰ আজি তেওঁক ইয়াৰ পৰা ব্ৰেইনটোৰ লগত যোগ আছে, যাৰ কাৰণে যিকোনো অপাৰেশ্যন কৰিব নোৱাৰে, পটককৈ অপাৰেশ্যন কৰিব নোৱাৰে। সেইকাৰণে ডক্টৰৰ 1,20,000 টকা লাগে ইয়াক অপাৰেশ্যন কৰাব কাৰণে। আজি মই ইয়াত উপস্থিত হোৱাৰ এটাই কাৰণ, সেয়া হ'ল জিএনআৰচিত এজন মোৰ বন্ধুৱে কাম কৰে। তেওঁ আজি মোক ফোন যোগত জনায়, আপৰবি গাঁৱৰ একেবাৰে দুখীয়া জাকিৰ হুসাইনৰ ল'ৰাটোক অপাৰেশ্যন কৰাৰ কাৰণে যিখিনি পৰ্যাপ্ত পৰিমাণৰ টকা লাগে তেওঁলোকৰ নাই। গতিকে মোৰ ফালৰ পৰা মই যিখিনি পাৰিছোঁ কৰিছোঁ, আপুনি অলপ দয়া কৰি সেই ঘৰখনত যাই উপস্থিত হৈ সেই বিষয়ত অলপ মানুহৰ মাজত প্ৰচাৰ কৰিব লাগে আৰু ইয়াৰ অপাৰেশ্যন কৰাৰ কাৰণে এটা সুব্যৱস্থা কৰিব লাগে। গতিকে ডি নিউজ এক্সপ্ৰেছৰ সমূহ দৰ্শকক মই বিনম্ৰভাৱে কৰে জোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে যিয়ে যিমান পাৰে মাত্ৰ 10 টকা এটা হ'লেও আপুনি এই ফুল কমলীয়া 3 বছৰীয়া এই শিশুটোক চিকিৎসা কৰাৰ ক্ষেত্ৰত, তেওঁৰ অপাৰেশ্যন কৰাৰ ক্ষেত্ৰত সকলো সহায় কৰিব বুলি মই সকলোকে অনুৰোধ জনাইছোঁ। বহুত হৃদয়বান ব্যক্তি আছে, বহুত NGO আছে, অৰাজনৈতিক সংগঠন আছে, বহুত ৰাজনৈতিক লিডাৰ আছে, তেওঁলোকক মই বিনম্ৰ কৰে জোৰে ভাৱে অনুৰোধ জনাইছোঁ, এই ফুল কমলীয়া শিশুটোক আজি চিকিৎসা কৰাৰ কাৰণে, তেওঁৰ অপাৰেশ্যন কৰাৰ কাৰণে সকলোৱে 10 টকা, 20 টকা, 50 টকা যিয়ে যিমান পাৰে পৰাপক্ষত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। এখেতৰ একাউণ্ট নম্বৰ আমাৰ স্ক্ৰীনত দিম, ফোনপে' নম্বৰ দিম। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ডি নিউজ এক্সপ্ৰেছৰ যিমান দৰ্শক আছে, যিয়ে যিমান পাৰে, যিয়ে য'ত আছে তাৰ পৰাই হ'লে 10 টকা এটা, 10 টকা, 50 টকা যিয়ে যিমান পাৰে পৰাপক্ষত সহায় কৰিব বুলি মই অনুৰোধ জনাইছোঁ। আমি আপোনালোকৰ সহায়ৰ জৰিয়তে এই কেঁচুৱাটোক অপাৰেশ্যন কৰাৰ ক্ষেত্ৰত চেষ্টা কৰিম।
হয় মই পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম ইয়াৰে এজন এখেতৰ ঘৰৰ কাষৰ এজন ব্যক্তিৰ পৰা কওকচোন দাদা আজি এই কেঁচুৱাটোৰ কি কি অৱস্থা কিহৰ কি হৈছে আচলতে প্ৰথমে নিউজক ধন্যবাদ জনাইছোঁ আৰু আমাৰ যিটো মানে বেমাৰীজনৰ কথা শুনি মই আগুৱাই আহিছোঁ আগুৱাই আহি চালোঁ চাই পেলাই সিহঁতক ক'লোঁ কি হৈছে একচুৱেলি কি হৈছে সিহঁতে কৈছে মই GMCত গৈছিলোঁ 1 বছৰ ঘূৰিছোঁ আৰু ঘূৰিবৰ সহ্য নহয় মই মানে তাত যাব নোৱাৰা ইচ্ছা হৈছে আৰু এই ল'ৰাজন ইমান কান্দে ৰাতি কান্দে মই শুব পৰা নাই খাব পৰা নাই একোই কৰিব পৰা নাই যিখিনি পইচা আছিল পইচাখিনি খৰচে কৰিছোঁ পাছত নৰ্থ গুৱাহাটী GNRC লৈ যোৱাত মই লগতে লৈ গৈছিলোঁ সিহঁতক 20-22 হাজাৰ টকা টেষ্ট হৈছে MRI কেইবাবাৰ হৈছে ইহঁতৰ যিখিনি আছিল সেইখিনি শেষ হৈ গ'ল ইয়াত মানে অপাৰেশ্যন লাগিব বুলি কৈছে ডক্টৰে 1,10,000 পৰা 20 লাগিব আৰু ব্লাড কিমান ইউনিট লাগিব ডক্টৰে ক'ব নোৱাৰে পাছত ডক্টৰে কনসালটেশ্যন লৈ তাৰ পাছত শেষ হ'ব গতিকে ব্লাডৰ বহুত ভৰিব লাগিব আৰু লাষ্ট মেডিচিন এক্সেপ্ট বহুত পইচাৰ প্ৰয়োজন পৰিছে অপাৰেশ্যনৰ বাদে সেই মানুহজনৰ এতিয়া থাকিব ঘৰ নাই বেলেগৰ মাটিত থাকে নদীয়ে ভাঙা মানুহ ইমান পইচা ক'ৰ পৰা দিব গতিকে আমিও সকলোৱে সঁহাৰি জনাইছোঁ আৰু যদি বিনম্ৰ অনুৰোধ কৰি কাকতি কৰোঁ বিভাগীয় মানুহ আছে নানান ধৰণৰ NGOৰ আছে যিকোনো প্ৰাইভেট কোম্পানী বা প্ৰাইভেট লিমিটেডৰ যিকোনো আছে চৰকাৰী মানুহ আছে MLA MP আছে যোনে যি পাৰে 1 টকা কৰি দিলেও মানে ৰাইজে নখ জোকাৰিলে নৈব এটা কথা আছে এই দুখীয়া মানুহক ইমান হতাশাত ভুগি আছে যদি আপোনালোকে দয়াৰ কৃপাত মানুহজনী ভাল পায় আপোনাৰ ল'ৰা ছোৱালীটো আছে আপোনাৰ ল'ৰা ছোৱালী যেতিয়া বেমাৰত ভুগিব আপোনাৰ যেনেকুৱা লাগে এই আইজনীৰ ল'ৰা ছোৱালী ভুগি আছে ইয়াৰো সেনেকুৱাই লাগে যদি কৃপা কৰি আপোনালোকে মোবাইল ফোনপে দিয়া আছে একাউণ্ট নাম্বাৰ দিয়া আছে যোনে যিটো পাৰে আপোনালোকে সহায় সহানুভূতিৰে কাবৌ বিনতি কৰি এইখিনি মই সামৰিলোঁ আপোনাৰ নামটো কি আছিলে মোৰ নাম আবু বকৰ সিদ্দিক হয় শুনা পালে সকলোৱে একাষাৰ কথাই কৈছে যে এই ফুলকমলীয়া শিশুটোৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত সকলোৱে যেন সহায় কৰে যিয়ে যিমান পাৰে মই ভাবোঁ এই নিউজটো পোৱাৰ লগে লগে এই বাতৰি পৰিৱেশন হোৱাৰ লগে লগে সকলো হতাশাই ব্যক্তিসকলে যিয়ে যিমান পাৰে সহায় কৰিব বুলি আশা ৰাখি